hello guys and welcome back to my YouTube channel Podcasting Bohatalora Podcasting. আজি আমি গৈ আছো কাজিৰঙাৰ হাতী পাথৰ আৰু বিশেষভাৱে আমাৰ কেইটামান লগৰকেইটা আছে চাব পাৰে আপোনালোকে আৰু লগৰ সমূহৰ নামবোৰ কৈ দিয়ে নিজে। মোৰ নাম বীৰেন হেমৰম আৰু এইপিনে আছে অবিৰ হাজদা আৰু তেনেহ'লে বলক আজি হাতী পাথৰলৈ আমি গৈ আছো আৰু আপোনালোকক দেখাম হাতীটো মানে নিজে নিজে ডাঙৰ হয় নেকি বছৰে এইটো বছৰত বাঢ়ি থাকে ইঞ্চিকে 2 ইঞ্চি নে কিমানকে বাঢ়ি থাকে ইঞ্চিকে বাঢ়ি থাকে মানে 1 ইঞ্চি 2 ইঞ্চিকে বাঢ়ি থাকে আৰু তাত কি হয়গে মানে কোন মানুহে কিটা বনাইছিলে এইটো বহুত আগৰ দিনৰ এইটো ৰজা মহাৰজাৰ দিনৰ এইটো পাথৰটো হয় মানে ৰজা মহাৰজাৰ দিনৰ আগৰ পথাৰটো হয় মানে পথাৰ নে কি বুলি কয় এইটো পাথৰটো মানে হিলৰ হয় হিলৰ পাথৰ হয় আৰু তেনেহ'লে ব্লগ আজি সেই হিলৰ পাথৰটো চাবলৈ যাম তেনেহ'লে ব্লগ ভিডিঅ'খন আমি আৰম্ভ কৰিম বতৰ ইমান ভাল নহয় আৰু আমি ছাতি লৈ গৈ আছোঁ আমাৰ চব ছাতি লৈ আছে আৰু সেই জেগাটোলৈ গৈ আছোঁ হাতী পাথৰ জেগাটোলৈ আৰু বছৰে ডাঙৰ হয় আপোনালোকে গম পালে মই আগতে কৈছোঁ আৰু তেনেহ'লে ব্লগ আজি ভিডিঅ'টো তাতে পূৰা ডাইৰেক্ট তাত লগ পাম হাতী পাথৰ ডিৰেক্টৰত লগ পাম ব্লগ তেনেহ'লে ভিডিঅ'টো তাতে একেবাৰে চাই পাব আপোনালোকে তো গাইছ আমি উঠি আছোঁ এই ওপৰেদি আৰু অলপ পিছত আপোনালোকক দেখাই দিম হাতী পাথৰটো So guys, এইবোৰ আপোনালোকে চাব পাৰিছে এইবোৰ লবৰ হয় আৰু এই লবৰ গছৰ পৰা আনি মানে এইবোৰ বনাই মানে ইয়াত এইবোৰ চাব মেচিনবোৰ চাব পাৰে আপোনালোকে এইটো আৰু দেখাই আছোঁ বোলক কি কি দেখি পাইছোঁ আমি ওপৰত যাম বৰ্তমান দোকানত ভৰি দোকান কৰিব লাগে পূজা কৰিব আহিছোঁ না प्रसाद এতিয়া আৰু নামাৰে আৰু এতিয়া নামাৰে আমাৰ আগত বাঢ়িছিলে 1.5 ফুট আছিলেতো 1.5 ফুটৰ পৰা বাঢ়ি ইমান ডাঙৰ কি ক'লো মানে আগতে সৰু আছিলে So guys, আৰু আজি আমি এইটো হাতী পথাৰ হয় নাই এই হাতীটো সৰু আছিলে এই সৰু ডাঙৰ ইমান ডাঙৰ পাৰ মানে ইয়ালৈ থাকিব সেইটো আৰু নাবাঢ়ে লাভ এইটোৱে আমাৰ পণ্ডিতজীয়ে কৈ দিলে এইটো ইমানটো থাকিব আৰু ইয়ালৈকে নাবাঢ়ে বোলে তাৰ বহা হৈ গ'ল আৰু আপোনালোকে চালে আপোনালোকে আহিব এক মন্দিৰত
কাজিৰঙা হাতী পথাৰত আছে মন্দিৰখন আপোনালোকে আহিব আৰু ইয়াত দৰ্শন কৰি যাব আৰু বাবা ওচৰত বাবাৰ প্ৰণাম লৈ যাব আৰু আজিৰ ভিডিঅ' ইমানটোৱে থেংক ইউ ছ' মাছ